হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। এইখিনি হৈছে কচু। এইখিনি দুধ কচু বুলিয়ে কয় নে আৰু কিবা বেলেগ কচু বুলিয়ে কয়, আপোনালোকে জানে যদি মোক জনাবচোন। এই কচুখিনি মই ভাজি খালোঁ বাৰু। কি ধৰণে মই ভাজিছোঁ তাকে দেখাওঁ আহকচোন। আজি কি দিছোঁ মই কচু ভাজিখিনিত। কিন্তু এটা কথা কওঁ যে কচুখিনি সম্পূৰ্ণৰূপে গলি যোৱা নাছিলে, কিন্তু কচুখিনি এটা কথা যে কচুখিনি ধৰা নাছিলে অলপ। এতিয়া মই কচুখিনি ভালকৈ চাফ চিকুণ কৰি কিনে সৰু সৰুকৈ কাটি ল'ম বাৰু। এইখিনি প্ৰায় কাটা হৈয়ে গ'ল। এতিয়া এটা মই ডাঙৰ পিঁয়াজো কাটি লৈছোঁ আৰু লগতে দিছোঁ এটা বিলাহী। আৰু কচু ভাজিখিনিৰ কাৰণে আন কি লাগে চাওঁ আহকচোন। ইয়াত লৈছোঁ আদা, নহৰু আৰু অলপ জলকীয়া। ভালকৈ খুন্দনাত খুন্দি ল'ম। আৰু আনফালে মই এতিয়া এখন কেৰাহী গৰম হ'ব দিছোঁ। তাত দিছোঁ দুটা মই শুকান জলকীয়া আৰু অলপ এচামুচ দিছোঁ সৰিয়হ ফুটাই দিলে ভাল লাগে কচুত। সেনেকৈ খাই চাবচোন, ভাল লাগে। চবৰে নিজৰ নিজৰ ধাৰণা থাকে বাৰু, যি নহওক। এতিয়া ইয়াত মই পিঁয়াজখিনি প্ৰথমে ভাজি ল'ম। এতিয়া পিঁয়াজখিনি প্ৰায় ৰঙচুৱা হোৱাৰ লগে লগে ইয়াত মই দি দিম এতিয়া বিলাহীখিনি। এতিয়া বিলাহীখিনি ঠিক ভাজা হোৱাৰ লগে তাত মই দিছোঁ নিমখ সোৱাদ অনুযায়ী আৰু অকণমান হালধি। এতিয়া এইখিনি অকণমান লৰচৰ কৰি দিয়াৰ পিছত যেতিয়া বিলাহীখিনি প্ৰায় অলপ গলাৰ নিচিনা হৈছে, তাত মই কচুখিনি দি দিলোঁ। এতিয়া এইখিনি কচু অলপ ভালকৈ লৰচৰ কৰি দিলোঁ। এতিয়া মোৰ অলপ বইল কৰি থোৱা বুট আছিলে, মানে কচুত দিবৰ কাৰণে বইল কৰিছিলোঁ স্পেচিয়েলি। এতিয়া ইয়াত মই বুটখিনিও ইয়াত যোগ কৰি দিলোঁ। এতিয়া প্ৰায় কচুখিনি অলপ মজি আহিছে, দেখিছে নহয়। এতিয়া ইয়াত মই প্ৰায় আধা ঢাকনি অকণমান মানে জালুক দিছোঁ। জালুক দিলে কচুত জালুক দিব লাগে, জালুক দি খাই বুলিয়ে কয়। আৰু এতিয়া মই ঢাকনিখন মাৰি দিলোঁ। এতিয়া প্ৰায় আৰু এবাৰ লৰাই চাই কিনে আকৌ অকণমান ভাজিম, যিহেতু ঢাকনিখন মাৰিয়ে ভাজিম, যিহেতু মই পানী নিদিওঁ ইয়াত। শুকানে ভাজিম, মানে জুইটো কমাই দি কিনে। মোৰ পাকঘৰটোত ৰ'দ পৰিছে, প্ৰায় 1টামান বজাৰ পৰা ৰ'দ পৰা আৰম্ভ হয় মোৰ পাকঘৰটোত। আমাৰ কচু ভাজি আজিৰ কাৰণে ৰেডি হৈ গ'ল। আজিলৈ আহিছোঁ, বা